নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল, আমাৰো ভাল। আমাৰ গাঁৱৰে বোৱাৰীকেইজনীয়ে জেং বিহু মাৰিছিলোঁ। আমাৰ গাঁৱত এইবাৰ প্ৰথম ৰঙালী বিহু উদযাপন কৰিছিল, মানে পাতিছিল। তাতে আমি জেং বিহু কম্পিটিশ্যনত যোগদান কৰিছিলোঁ। আমি দ্বিতীয় হৈছিলোঁ। তাৰে আজি আমি খানা খাবলৈ ওলাইছোঁ। তাৰে কিছুমান মুহূৰ্ত সৰু সৰুকৈ ভিডিঅ' ক্লিপ কৰি ৰাখিলোঁ, তাকে দেখুৱাইছোঁ। আপোনালোকে যদি ভাল পায় চাব দেই। সেয়া দেউতাই মাংস কুটি আছে। সেয়া আমাৰ এইফালে খানা বনাই থকা হৈছে। এয়া আমি লাইন পাতি খাবলৈ চব বহিলোৱে আৰু দেই ৰাইজ। এয়া ৰান্ধনি আৰু মিলনীয়াই পূৰা বিলাই আছে। আমি পূৰা বহি বহি খাইছোঁ দেই। বহি বহি খোৱা দিন পৰিছে আৰু, যিহেতু একো চুব মেলিব নোৱাৰোঁ। এয়া আমাৰ খানা। এয়া আমাৰ বিয়নীয়ে ৰখিবই পৰা নাই নহয়, গান শুনি নাচিব লাগিলে বিলাই বিলাই আৰু। এয়া আমি খাই বৈ উঠি পূৰা নচাত লাগি গৈছোঁ। অকণমান স্পীড কৰি দিছোঁ দেই, যিহেতু কপিৰাইট লাগি যায়। সেইকাৰণে আমাৰ চুমে আকৌ জাৰুডাল লৈ লৈ নাচি দেখুৱাইছে, দেখিছে নাই? হেৰিও কি ফূৰ্তি! ভিডিঅ' কৰি থকা দেখি ছোৱালীজনী আহিলে, দেখিছে নাই কি ফূৰ্তি তাই আজি। টিকলা টিকলিখিনি নাচ, আমাৰজনী দেখিছে নাই ঘূৰি ঘূৰি নাচিছে একদম। মাহীক আকৌ ফটো মাৰি দিব লাগে, সেইটো মই আকৌ ভিডিঅ' কৰি থৈ দিলোঁ। এইবছৰ বিহু সামৰিলোঁ আৰু আকৌ অহা বছৰকৈ আমি মেলিম বিহু। বাই বাই আপোনালোককো।